কোনটো আইটেমত কিমান লয় এইটো মানে আমি এক্সাক্ট ৰেটটো আমি ক'ব নোৱাৰিম, কিন্তু আমি জানাত প্ৰত্যেকটো গাড়ী যিমান গাড়ী আছে, মাছৰ গাড়ী, কণীৰ গাড়ী, গাহৰিৰ গাড়ী, চিমেণ্টৰ গাড়ী, টাইলছৰ গাড়ী, যিমান গাড়ী আছে সব গাড়ীৰ পৰা তেনেকুৱা দাদাগিৰি টেক্স বা গুণ্ডাখৰ লৈ আছে, যাৰ কাৰণে আজি দুখীয়া ৰাইজে মূল্য বৃদ্ধিৰ যে সমস্যা এইটো সন্মুখীন হ'বলগীয়া হৈছে। আমি বড়োলেণ্ড অঞ্চলতে চাওক, মই কণীৰ মানে উদাহৰণটো লৈছোঁ, মাছ চালানী মাছৰ দাম য'ত মানে আমি ৱেষ্ট বেংগলত গ'লে 200 টাকা কিলো আছে, আমাৰ ইয়াতে 400 টাকা কিলো আছে, 300 টাকা কিলো আছে। গতিকে তেনেকুৱা প্ৰত্যেকটো আইটেমৰ পৰা মানে দাদাগিৰি টেক্স কালেকশ্যন কৰাৰ কাৰণে, আৰু আমি জানাত এইটো চলি থকা চৰকাৰ যে আছে, চৰকাৰৰ মানে একদম ডাইৰেক্ট ইনভলভমেণ্টৰ দ্বাৰাই এই গুণ্ডাখোৰবিলাক টেক্সবিলাক কালেকশ্যন হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ এগেইনষ্টত একশ্যন লৈ পেলাই আমাৰ মূল্য বৃদ্ধিটো ৰোধ কৰিব লাগে। আৰু আমাৰ বড়োলেণ্ড অঞ্চলৰ যে বদনাম যে শ্ৰীৰামপুৰত তেনেকৈ দাদাগিৰি গুণ্ডাগিৰি টেক্স কালেকশ্যন কৰাৰ কাৰণে যিমান আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তেখেতসকলে আমাক গালি দি আছে, আমাক বেয়া পাই আছে। এই বদনামটো যাতে নোহোৱা হয়, এইটোৰ কাৰণে প্ৰশাসনে অতি সোনকালে একশ্যন ল'ব লাগে।